So hello everyone, welcome back to my YouTube channel friends. মই আজি everybody আৰু আমি এতিয়া গৈ আছো কোট আপোনালোকে চালে গম পাব ভিডিওটো আৰু মই কৈ দিম বাৰু এতিয়া। তো এপিনে আছে খৌৰদাদা আৰু খৌৰদাদা গাড়ীত গৈ আছো, পিছপিনে আছে বৌ আৰু এপিনে খৌৰদাদা বৌ আৰু এপিনে আছে মানৱ। এই আমাৰ ৰাস্তাটো বহুত বেয়া, তলম হৈ গৈ আছে। সো আমি গৈ আছো এতিয়া সোনাপুৰ আৰু আজি আছে বহুদাৰ ৰিং সেৰিমনি। সো সোনাপুৰত যাম। লাষ্ট টাইম মই সোনাপুৰৰ ব্লগ একদম শৰ্ট দিছিলোঁ, কিহৰ ওপৰত দিছিলোঁ এইটোও কৈছিলোঁ, কিন্তু এইবাৰ গৈ আছোঁ ৰিং সেৰিমনি কৰিব কাৰণে। তো চাই থাকক ভিডিঅ'টো, যাই কিনে বহুতে ধুনীয়া শ্বট ল'ম আৰু কেনেকুৱা এনজয় হয় সকলোখিনি দেখুৱাম। তো এতিয়া দেখুৱাই আছোঁ বলক। আৰু আমি এতিয়া গৈ আছোঁ হাইৱে হয়, আৰু সোনাপুৰ ক'লে মানে সকলোৰে মনত এটাই নাম আহে, জুবিন দাৰ অতি মৰমৰ ঘৰখন আমাৰ। তো এতিয়া বলক যাওঁ আৰু বাকী দেখুৱাই আছোঁ। So guys, এতিয়া আমি ইয়াতে মন্দিৰত সোমাম আৰু মন্দিৰত সোমাই পূজা কৰিব। So guys, আমি ইয়াতে গণেশ মন্দিৰত মাওতে সোমাইছে, আমি সোমোৱা নাই। আমি গা ধুই আহিছোঁ কিন্তু সোমোৱা নাই, গা ধুই আহিছোঁ কিন্তু সোমোৱা নাই আমি। তো এতিয়া খৌৰদা আছে, এনে বৌ, আমি অকণমান ইয়াতে ফটোশ্বুট কৰি আছোঁ। ধুনীয়া এইখিনি লোকেশ্যন পাইছোঁ, ফটোকেইটা আপলোড কৰিম ইনষ্টাগ্ৰামত। আৰু বাকী এইপিনে ডাঙৰ ডাঙৰ বাছবিলাক গৈ আছে, দেখিলে যাব মন যায় কিন্তু নাযাওঁ। এতিয়া আমি যাব লাগিব সোনাপুৰ। সো গাইজ আমি ফাইনেলি আহি পালোঁ সোনাপুৰৰ ভিতৰৰ গাঁওখন। এইখন গাঁও কোৱা হয় বেংপুং বুলি কোৱা হয়। লাষ্ট টাইম যেতিয়া মই আহিছোঁ বেংপুং গাঁও। চ' ইয়াৰ পৰা এতিয়া যাম, ভিতৰত আছে বৌৰ ঘৰ, এইপিনে আছে মন্না বৌ, আমি সকলোৱে আছোঁ। এতিয়া যাম আৰু খুৰী এতিয়া আহি পাইছে পিছপিনে। ত' এইপিনে সোমালে গাড়ী। লেক ভিউ মানে কি ক'ম, মস্ত লাগিছে ইয়াতে ভিউটো চাই কিনে। চ' এতিয়া গৈ আছোঁ। চ' গাইজ আমি পালোঁ, আমি মানে এতিয়া ফটো উঠি আছিলোঁ, অকণমান গালি খালোঁ। এতিয়া মানে যে আৰু গালি খাম। চ' ফটোশ্বুটটো মেইন একচুৱেলি, ভিডিঅ'ত বিয়া চিয়াই ফটোশ্বুটটো মেইন। মেমৰিজ, এইটো মেমৰিজ ৰাখিব লাগিব না। তাতে যাই লওঁ। সো গাইজ ব্লগ ষ্টাৰ্ট, পূৰা একদম গাড়ী আগত লৈ যাম। তো আমি পাইছোঁ। এন্ধাৰ পথত জোনাক ৰাতি খোজে খোজে মই, তুমি চাগে নাজানো ক'ত তুমি থাকা, নাজানো মই ক'ত
সপোন ভাজ ৰাতি ৰাতি শুন মোৰ সপোনবোৰে খেদি খেদি মোক আকৌ শুই পৰে সপোন রাখে দে উড়ি উড়ি যায় জোনাকি বাতে দে আগুয়া জোন তরালে তোমাক শুনো মনা আকাশ মায়াৰে নিচুকা সদগী সদগী মদ মামা দুটি মনে কেটি প্ৰাণ তোমাৰ মোৰ প্ৰেমৰ মিলন যে নিচাদ দেদা মদম খানি দিম তোমাৰে দেহত সপোন আঁকি দিম প্ৰতি পদকত ইয়াৰে কোণত ভৈৰম তোমাৰে দিঠ মোৰে প্ৰিয়া कैसी है माया घर के जिया मोरे प्रिया कैसी है माया घर के जिया ৰাতি ৰাতি শুন মোৰ সপোনবোৰে খেদি খেদি মোক আকৌ শুই পৰে পোহৰ পোহৰ মোৰ প্ৰতিটো পুৱা জাগে তোমাৰ কথা ভাবি তোমাৰে লৰ মাৰে নাজানো ক'ত তুমি থাকা নাজানো মই ক'ত থাকো জানো মাথো আমি থাকো সপোন ভাজ ৰাতি ৰাতি শুন মোৰ সপোনবোৰে খেদি খেদি মোক আকৌ শুই পৰে নিথৰ ৰাতি তোমাৰ বুকুৰ শব্দ শুনো মই তুমি চাগে এনেকুৱাই এধাৰ পথত জোনাক ৰাতি খুজে খুজে মই তুমি চাগে এনেকুৱাই
নাজানো ক'ত তুমি থাকা নাজানো মই ক'ত থাকো জানো মাথো আমি থাকো সপোন ভাজ ৰাতি ৰাতি শুন মোৰ সপোনবোৰে খেদি খেদি মোক আকৌ শুই পৰে দুখৰ বিষৰ চেনেহবোৰো উবুৰিয়াই দিয়া তুমিতো এনেকুৱাই বোকাত পদুম ফুলাৰ দৰে জুবুৰিয়াই দিয়া ফুলি আছো তেনেকুৱাই সো হে গাইস ভাত খাবলৈ মাতিছে, এতিয়া যাওঁ ভাত খাওঁ আৰু দেখুৱাই আছো বলক এনেকৈ নাজানো মই ক'ত থাকো জানো মাথো আমি থাকো সপোন ভাজ ৰাতি ৰাতি শুন মোৰ সপোনবোৰে খেদি খেদি মোক আকৌ শুই পৰে বিয়া পাতিছে না ছোৱালী এটা দিব লাগিব দিব লাগিব ইয়াতে কইনা মাখা আছে খাব পচন্দ কৰে চামাৰি বনাইছে বিয়াৰে এনেকা দিবা পাবি কইনা বিয়া সময়ত এনেকৈ দিব পাৰি না আৰু মধু খাব লাগিব আমাৰ গেলা খাব লাগিব এৰিব লাগে অ এৰিব লাগে নে ক'ব লাগে না এৰিব লাগে কাৰ্ডন আমাৰ লগত বহিকে এগিলাচ খাব লাগিব হয় নেকি এই মই নাখাওঁ কিন্তু এইটো খাব লাগিব খাব লাগিব আমাৰ নিয়মটো খাব লাগিব গোটেই নকৰিলে ইয়ে আহিছিল না আকৌ জানেই ফাৰ্ষ্ট টাইম ইয়ে আহিছিল না দে সিগারেট আমি চিন্তা করে কি নাই আমার আমি হলে নলাই আমি নলাই kami dapat buat dia bamor ini bondong সেইপিনে সেইপিনে এইবিলাক tôi bị đi coi এইপিনে দিবি নহয় এইপিনে দিয়া নহয় আমাৰ যাৱাই দিয়া অ'কে দিদি দিছে তো গাইস আমাৰ কাম খতম ৰিং চেৰিমনি খতম সকলোকে মাত দিলোঁ যাওঁ লগ পাম সকলোকে একদম ডাইৰেক্ট বিয়াত
বাই বাই আহিছোঁ চ' গাইজ ফাইনেলি হৈ গ'ল ৰিং চেৰেমনি আৰু আমি যাওঁ এতিয়া থাকা হা তো যাওঁ এতিয়া ঘৰত পূৰা আহি আছে সকলোৱে মাত দি পিছপিনে চ' মই ওলাই আহিলোঁ এতিয়া বাকী দেখুৱাই আছোঁ মানে কি ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ বেছি দীঘল নকৰোঁ বহুতে দীঘল হৈ গৈছে চাগে আৰু দুটামান ফটোশ্বুট কৰিছোঁ ফটোশ্বুটৰ ফটোবোৰ ইনষ্টাগ্ৰামত আহিব অসম ক্লিকছ সেইটোৱে চেনেল একাউণ্টত আহিব ইনষ্টাগ্ৰাম আৰু সকলোৱে ফ'ল' কৰি দিব মই দি দিম ইয়াতে লিংকটো আৰু বাকী চাই থাকিব ফটোকেইটা কেনেকুৱা আছে কমেণ্ট কৰিব আৰু ৰিলছ বনাইছোঁ ধুনীয়াকৈ সেইকেইটাও চাব তেতিয়াহ'লে এৰিছোঁ ভিডিঅ'টো লগ পাই আছোঁ এটা নতুন ব্লগত সকলোকে বাই বাই তেতিয়াহ'লে এৰিছোঁ সোণাপুৰৰ পৰা আৰু সোণাপুৰৰ ফ্ৰেণ্ডছে যোনে যোনে চাই সোণাপুৰৰ ফ্ৰেণ্ডছে কমেণ্ট কৰিব আৰু লগ পাম তেতিয়াহ'লে বিয়াত সকলোকে বাই বাই